আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। সময় তেতিয়া ৰাতিপুৱা 5 বাজিছিল। গুৱাহাটী মহানগৰীৰ পাহাৰৰ কাষে কাষে এই একা বেকা ৰাস্তাৰে আমি গৈ আছিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, বহুত ভাল ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো কৰি গৈছোঁ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে। সেই দিনটো আছিলে 25/5/2023। এইটো মোৰ বাবে আৰু বহুতো লোকৰ বাবে এটা স্মৰণীয় দিন। আমাৰ যাত্ৰা আৰম্ভ হৈছিলে বাৰ্বি জুপাৰত, বৰহোলাৰ পৰা গুৱাহাটী ISBTলৈ। এই মহানগৰখনতো যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে, মই হয়তো তেতিয়াহে অনুভৱ কৰিব পাৰিছিলোঁ। বিশেষকৈ আমি আঁতৰত থকা মানুহৰ কাৰণে গুৱাহাটী বুলি ক'লে এখন বেলেগেই ছবি সন্মুখলৈ ভাহি আহে। হয়তো এনেকুৱা ছবি আছে বুলি মই সপোনতো কল্পনা কৰা নাছিলোঁ। ৰাতিপুৱা হ'ল কি নহ'ল, সকলোৱে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি গ'ল। গুৱাহাটী মহানগৰখনেইতো একমাত্ৰ চহৰ, একমাত্ৰ বাটপথ যিয়ে উত্তৰ পূব ভাৰতৰ লগত সংযোগ কৰিছে। সেয়েহেতু মহানগৰখনত ৰাতি দিন বুলি একো কথাই নাই। সকলো সময়তে ব্যস্ততা, কেৱল ব্যস্ততা, চাৰিওদিশে কেৱল গাড়ী মটৰ। বহিৰাজ্যৰ পৰা অহা ট্ৰাককেইখনেও হয়তো এই সময়তে অসম পায়হি, এই সময়তে গুৱাহাটী পায়হি। সেয়েহেতু আমি পেছেঞ্জাৰ গাড়ীতকৈ মালবাহী গাড়ী বেছিকৈ দেখা পাইছিলোঁ। চাওকচোন, ৰাস্তাৰ কাষৰ এই সেউজীয়া দৃশ্যবোৰ ইমান ভাল লাগিছে চাবলৈ। ওখ ওখ পাহাৰ, হয়তো পাহাৰ কাটিয়েই ৰাস্তাবোৰ নিৰ্মাণ কৰা হৈছে। মাটিবোৰো ৰঙা, কিমান ধুনীয়া লাগিছে দৃশ্যবোৰ। এফালে গাড়ীবোৰ গৈ থাকে আৰু এফালৰ পৰা আহি থাকে। আহি আমি পাই গৈছিলোঁহি আমাৰ লক্ষ্যৰ ঠাইডোখৰ, যিডোখৰত বহুত ভিৰ আছিলে, য'ত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে, হাজাৰ হাজাৰ অভিভাৱক অভিভাৱিকাই ভিতৰত সোমাবলৈ ৰাস্তা বিচাৰি আছিল। আমিও হয়তো তেনেদৰে ৰাস্তা বিচাৰি আছিলোঁ, কোনফালেদি সোমাম। ভিতৰত সোমাই থাকিলোঁ, চকীবিলাক খালী আছিলে। যোনবিলাক ঘৰ আছিলে তাত ওপৰত চালিবিলাক টিঙেৰে আৱৰা আছিলে, ইতিমধ্যেই ভৰ্তি হৈ গৈছিলে। যিহেতু ৰ'দ আৰু গৰমৰ প্ৰকোপ বহুত আছিল। আমি ভিতৰলৈ সোমাই গৈছিলোঁ। চকীবিলাক প্ৰথম অৱস্থাত খালী আছিলে যদিও পিছত হয়তো বহিবলৈ ঠাই নাইকিয়া হৈছিলে, চকী নাইকিয়া হৈছিলে। সকলোবিলাকে নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰসমূহ ল'ম বুলিয়ে সকলোৱে নিজৰ অভিভাৱকৰ লগত ইয়াত চকীত বহি আছিলহি। কিবা এটা আশা কৰি আছিলে সকলোৱে, মুখ্যমন্ত্ৰী আহিব আৰু গৃহমন্ত্ৰী আহিব বুলি। আমিও বিচি গৰমত একেবাৰে তত নাইকিয়া হ'ল। ছাতি এটা কিনিলত আমাৰ ৰক্ষা পৰিল। ছাতিটো কিনি হয়তো আমি বহুত ভালেই কৰিলোঁ হয়তো। আৰু ইয়াত ঘূৰি ফুৰিছিলে বিভিন্ন বাদাম, চানা, মটৰ ইত্যাদি কিবা কিবি লৈ পেলাই মানুহক খাবৰ বাবে যোগান ধৰিছিলে। বিভিন্ন ধৰণৰ চৰকাৰৰ যিবিলাক আঁচনি সেইবিলাকক লৈ পেলাই ইয়াত এডভাৰটাইজমেণ্ট কৰি আছিলে। আমি সেইবোৰে চাই আছিলোঁ। চৰকাৰৰ যিবিলাক আঁচনি সেইবিলাকক লৈ ইয়াত এডভাৰটাইজ কৰি আছিলে। অৰুণোদয় আঁচনি, বাল্য বিবাহ আঁচনি, নতুনকৈ যিবিলাক দেখুৱাই আছিলে সেইবিলাকে ইয়াত পৰ্দাত দেখুৱাই আছিলে। আমি সেয়াকে চাই আছিলোঁ। অৱশেষত সন্ধিয়া 5 বজাত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী আহি উপস্থিত হৈছিলেহি আমাৰ এই সভাৰস্থলীত, এই অনুষ্ঠানত। ঘৰলৈ যাবলৈ আমাৰ বহুত পলম হোৱা নিচিনাই হৈছিলে, কাৰণ আমি ঘৰলৈ উভতি আহিবলৈ আমাৰ তাত গাড়ীৰ অসুবিধা আছিল। এটা সময়লৈ আমাৰ খঙো উঠিছিলে, কাৰণ 4 বজাৰ পৰা হ'ব বুলি কৈ এঘণ্টা লেট হৈ আহিছিলে, পলমকৈ আহিছিলে তেওঁলোক। 1 বজাৰ পৰা ৰ'দত বহি সকলোৱে এনেদৰে অপেক্ষা কৰি আছিলে। বহুত উৎসাহ দেখুৱাইছিলে সকলোবোৰে। ৰ'দত বহি আছিলে যদিও সকলো মানুহে
বহুত ভাল উপভোগ কৰিছিলে। ভাবিলোঁ এবাৰ মই নিজেও সৈতে চেলফি এটা ভিডিঅ' কৰোঁ, স্মৃতি হিচাপে ৰাখিবলৈ, স্মৃতি হিচাপে থাকি যাব। পিছত হয়তো চাব পাৰিম যে আমিও এনেকুৱা এটা অনুষ্ঠানলৈ গৈছিলোঁ। পিছত আচলতে মই ভিডিঅ'টো কৰিছিলোঁ ঘৰৰ মানুহক দেখুৱাবৰ কাৰণে। ইমানখিনি মানুহ, হয়তো ইপাৰৰ পৰা মানুহ সিপাৰলৈ চাব নেদেখি, আচলতে সিপাৰতনো কোন বহি আছে নেদেখি। বহুত এটা ডাঙৰ ষ্টেজ এটা নিৰ্মাণ কৰা হৈছিলে। ছাইডতে সৰুকৈ এখন পৰ্দা নিৰ্মাণ কৰিছিলে, যিখনত আমি আঁতৰৰ মানুহবিলাকে ভালদৰে যাতে দেখিবলৈ পাওঁ। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছিলহি আৰু তেওঁলোকে নিজৰ ভাষণ আমাক আগবঢ়াইছিলে। আমাক তেওঁলোকে বহুতো ভাল দৰকাৰী কিছুমান আমাক জ্ঞান দিছিলে, যিবিলাক আমি চাকৰিকালীন অৱস্থাত খটাব পাৰোঁ। এতিয়া আমাৰ যোনে যি বিভাগত নিযুক্তি পাইছে, সকলো বিভাগৰে এটা বিভাগীয় ৱেবছাইট আছে। গধূলি 6টা বজাৰ লগে লগে টেলিভিছনৰ পৰ্দাত আমি ৱেবছাইট কেইটাৰ নাম আমি পাই যাম আৰু আপোনালোকে ৱেবছাইটত লগইন কৰাৰ লগে লগে নিজৰ এপইণ্টমেণ্ট লেটাৰ নমাই ল'ব পাৰিব। ঘৰত বহি ধুনীয়াকৈ নমাই ল'ব পাৰিব। আৰু যিসকলে